নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। সদায় দৰে আজিও মই আপোনালোকৰ মাজলৈ স্বাগতম জনাইছোঁ। যিহেতু বতৰটো আজি বহুত ধুনীয়া হয়, গৰম আছে, সেইবোৰতো বতাহটো আছে। ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। বাৰু আজি জানকচোন মই কি কাম কৰি ভাল পাওঁ আৰু কি কৰোঁ কি নকৰোঁ। সদায় ব্লগ দিবলৈ বহুত চেষ্টা কৰোঁ, কিন্তু কিছুমান সৰু সৰু কামৰ কাৰণে ব্লগ দিবলৈ টাইম নিমিলে। বলক আজি মই কি কৰি ভাল পাওঁ আপোনালোকক দেখাওঁ। এয়া ফুলজোপা মই লগাইছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন বাৰু। এইটো হৈছে মোৰ মৰমৰ মেচিনটো, ইয়াতে মই বহি কাম কৰোঁ। এইটো আমি সৰু মানুহ সৰু সৰু কামৰ কাৰণে বহুত ব্যস্ততা। মই সৰু সৰু কিছুমান ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে মোক মৰম দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আচলতে মই চিলাই কাম কৰোঁ। আপোনালোকে যদি ব্লাউজৰ ভিডিঅ' লাগে মোক প্লিজ কমেণ্ট কৰি জনাবচোন, মই লৈ আহিম আপোনালোকৰ লগত। এতিয়া ছাইড পটিকেইটা ধুনীয়াকৈ কাটি লওঁ। এয়া মই ধুনীয়াকৈ ছাইড পটিকেইটা কাটি ল'লোঁ। এতিয়া ছাইড পটিকেইটা চাদৰখনত লগাই দিম। মেখেলা চিলোৱা আৰু পটি লগা ভিডিঅ'টো সৰুকৈ অকণমান আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া দেখিছেনে কাপোৰযোৰ? এইটো মই অকণমান কাটি কেনে এইটো মূৰণি মাৰি ল'ম। মূৰণি মৰাৰ পিছত দহি গুঠিবলৈ ভাল হ'ব। এয়া দেখিছেনে মই সম্পূৰ্ণ সোমাই দিছোঁ। এতিয়া চিলাই কৰি যাম, চাই যাব। অকণ অকণ দেখোন হয়তো সকলোৱে জানে চিলাবলৈ, সেইবুলিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কিবা এটা মৰম দিব বুলি আশা কৰিছোঁ। এয়া মোৰ সম্পূৰ্ণ ছাইড পটি লগোৱা হৈ গ'ল। এইখন হৈছে মেখেলা। মেখেলাখনত যিহেতু কাপোৰ লগাব লাগিব, নহ'লে মেখেলাখন খোজ কাঢ়িলে উঠি উঠি যায়, সকলোৱে জানে হয়তো, আৰু সকলোৱে চিলাবও জানে, এইটো মই জানো। সেইবুলি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। যদি ভাল পাই ন চাই যাব ভিডিঅ'টো সম্পূৰ্ণকৈ। এখন আছে ফলছটো মই লগাই লওঁ। এয়া মোৰ সম্পূৰ্ণ মেখেলাখন চিলোৱা হৈ গ'ল। যিহেতু মই মোবাইলটো ধৰিবলৈ অসুবিধা হয়, অকণ অকণ দেখাইছোঁ। যদি ভাল পায় লাইকটো কৰি দিব আকৌ, আৰু কমেণ্ট কৰি